শিৱসাগৰৰ পাণবেচাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। কোনো দুৰ্বৃত্তই পেলাই থৈ যায় দুটাকৈ মৃতদেহ। স্থানীয় লোকে মৃতদেহ দুটা প্ৰত্যক্ষ কৰে আৰু তাৰ পাছতেই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মৃতদেহ দুটা কাৰ আৰু কোনে এই ঘটনা সংঘটিত কৰিছে। হাতীত উঠি পানীৰাম ঘৰলৈ যায়, আলিবাটৰ মানুহে ঘূৰি ঘূৰি চায়। আকৌ বাগা হাতীত উঠি পানীৰাম ঘৰলৈ যায়, আলিবাটৰ মানুহে ঘূৰি ঘূৰি চায়। বচোন ইয়াত বহ। অ' জোনালী, ভাতকেইটা বাঢ়িবি নি? আজি মানে সোনকালে কামলৈ যাম। সোনকালে কিয়? আগতকৈ এতিয়া অলপ বেছিকৈ কাম কৰিব লাগিব। আমাৰ কাকু এতিয়া ভাল স্কুলত পঢ়িব। তই আৰু মই নপঢ়িলোঁ কি হ'ল? আমাৰ কাকুৱে পঢ়িব। মই বহুত ডাঙৰ মানুহ হ'ম। সেয়া আমাৰ কাকুৱে চাইৰেন লগা গাড়ীটো অহা যোৱা কৰিব, হয় নাই? যা ভাতকেইটা বাঢ়গে। মোকো খাবলৈ দিবা নেকি মা? মোৰ বহুত ভোক লাগিছে। ভোক লাগিছে? যা। ঐ খাওঁগে। আমি থাকোঁতে গাঁৱত কোনো ঠিকা কৰিব নোৱাৰে, চিধা কথা কেলা। আৰু কৰিলে আমাক কমিশ্যন দিব লাগিব। চৰকাৰী অনুদান আহিছে। পশুপালন বিভাগৰ অফিচাৰ আহি গাঁৱে গাঁৱে সজাগতা মিটিং পাতিছে। অফিচাৰে ডাইৰেক্ট ডিল কৰিছে। বাহিৰা টকা পইচা লেনদেনে নাই। তাকেইতো মই এইকেইদিন কথাটো মন কৰি আছোঁ। মই আকৌ ভাবিছোঁ বন্ধন গোটৰ মিটিং বা আত্মসহায়ক গোটৰ মিটিং। আচ্ছা, কথাটো সেইটোহে। আৰু টকা পইচা খেল নাইতো। তই যদি গৰু পুহিব বিচাৰো গৰু দিব, ছাগলী হ'লে ছাগলী আৰু গাহৰি হ'লে গাহৰি। মানে কেলা তোৰ মাথাত মাল বোলা বস্তুটো নাই নি? প্ৰতিটো কথাতে কেলা কি মানে হা কৈ থাকিবি। মাল খাই ইয়াৰ মাথাটো গ'ল। ঐ এটা কাম কৰো বুজিছ? কি? কোন চৰকাৰী অফিচাৰ আহিছে লগ কৰিব লাগিব। যি কামেই নকৰক কিয় আগতে আমাক লগ কৰিবই লাগিব। ভাল হ'ব। ঠিকে কৈছে। হয়নে? এতিয়া ভাত খা। আজি বনাবলৈ একোৱেই নাছিল। ঐ ৰ নেকান্দিবিচোন, ছোৱালী দেখি আছে। তইতো মোক কালিয়ে ক'ব পাৰ। টকা আছে জানো আপোনাৰ? সেইকাৰণে আপোনাক মই নক'লোঁ। নাই, কিন্তু চাউল কেইটামানটো যোগাৰ কৰিব পাৰিলোহেঁতেন। এইবোৰ কি বনালা মা? ভাত ইয়াত এটাও নাই। মোৰ কলিজাজনী, আহা মই তোমাক খুৱাই দিওঁ। এইখিনি তোমাৰ কাৰণে খিচিৰি বনাই দিলোঁ আকৌ। তুমি খাই বহুত ভাল পাবা। চাওক আংকৰা, ভাল লাগিছে? Oi, Junaki! Sao, Flashun?
অঁ বাইদেউ চাওঁ এইফালে আহক ভিতৰতে বহিব হ'ব দে ভিতৰত ক'ত বহাবি থকিবে আছে জানো তহঁতৰ শুন মই দৰকাৰী কাম এটাতহে আহিলোঁ কাইলৈ ছোৱালীজনীৰ জন্মদিন যে ওচৰৰে 2-3 ঘৰ মানুহে মাতিছোঁ হঠাতে তোলৈ মনত পৰিল নহয় মানুহটোক আনিব নালাগে বুজিছ ছোৱালীজনীকে লৈ আমাৰ ঘৰলৈ কাইলৈ গুচি আহিবি মাছে মঙহে এসাঁজেৰে খাই আহিবি দেই বোলে কামলৈ যোৱা নাই নি নাই যোৱা অঁ জোনাকী এই কাইলৈ ৰাতিপুৱা ছোৱালীজনীক লৈ আমাৰ ঘৰলৈ আহিবি দেই হ'ব বাৰু মই আহিছোঁ দে এইজনীক মোৰ কিবা হজম নহয় তেনেকৈনো কিয় কৈছে আমাক জন্মদিনলৈ নিমন্ত্ৰণ দি গৈছে আৰু ঘৰলৈ অহা আলহীক তেনেকৈ ক'ব নাপায় নহয় মাতিছে যে আকৌ আমাক হ'ব দে মই আহোঁ আৰু শুন আজিৰ দৰে কাম তই কেতিয়াও নকৰিবি দেই পাকঘৰৰ বস্তু নোহোৱা হ'লে কোৱাৰ দায়িত্ব তোৰ আৰু নিতৌ যোগাৰ কৰি দিয়াৰ দায়িত্ব মোৰ আবেলি আহোঁতে মই চাউল লৈ আহিম তেতিয়ালৈকে নোখোৱাকৈ থাকিব পাৰিবিনে নাই কিয় নোৱাৰিম অমিতা খিচিৰি খালোঁ নহয় আহোঁ দে ৰ'ব এই ৰখাই দিয়কচোন ছাৰ অকণমান ওলাই আহিব নেকি বাৰু কোৱাচোন ৰাস্তাৰ মাজতেই এনেদৰে ৰখালা যে আমাৰ গাঁৱত গাড়ী ৰাস্তাতে চলে ছাৰ আমাৰ গাঁৱত আহি মিছাতে কিয় ইমান কষ্ট কৰিব লাগে ইমান ৰঙা বগা মানুহটো ৰ'দত ওলালে দেখোন দে পুৰি যাব তোমালোকে মোক কিয় ৰখাইছা সেইটো কোৱা ৰ'ব ছাৰ আমাক ভুল নুবুজিব আমি পলিটিকেল মানুহ দেই নাগৰিক মঞ্চৰ সক্ৰিয় সদস্য শুনিছোঁ ছাৰ চৰকাৰী অনুদান আহিছে আমি যে পোৱা নাই ছাৰ ৰাস্তাৰ মাজত এনেকৈ গাড়ী ৰখালে কেনেদৰে পাবা আহা অফিচলৈ আহা ফৰ্ম ফিল আপ কৰা মইতো সেইবোৰ কৰিবলৈকে আহিছোঁ কোৱা গৰু ছাগলী হাঁহ কুকুৰা কি পুহিবা হেই আমি ক'ব বিচাৰিছোঁ যে আপোনাৰ ডিপাৰ্টমেণ্টৰ কামটো আমাক দিয়ক আমি দিম কাক কেনেকৈ দিব লাগে ডিপাৰ্টমেণ্টৰ কামটোতো এনেকৈ দিব পৰা নাযায় মই যাওঁ মোৰ দেৰি হৈছে ৰ'ব এটা ৰাজনৈতিক দলৰ কেইজনমান ল'ৰাই স্বাৱলম্বী হ'ব বিচাৰিছে আপোনাৰ ডিপাৰ্টমেণ্টে সেইটো সহায় কৰিব নোৱাৰেনে যি কাম আছে আমাক দিয়ক আমি কৰিমতো হেই ৰ'বাহে অসমত বৰ্তমান জনসংখ্যা ইমান নাই যিমান ৰাজনৈতিক দল সংগঠন আছে আৰু ৰাজনৈতিক দলহে ৰজাটো নোহোৱা যে দাবী ধমকি দি পেলাই তোমালোকে বিচৰা মতে পাবা তোমালোকৰ দৰে বহুত দল সংগঠন দেখিছোঁ বুজিছা কিন্তু অসমখনৰ জনতাৰ উন্নতিহে নেদেখিল পশুপালনত লাগা বুজিছা ভাল হ'ব তোমালোকৰ বুজি পাইছা কেলা বহুত ডাঙৰ লেকচাৰ মাৰি থৈ গ'ল দেই ঐ তোৰনো কি দৰকাৰ আছিলে ৰাজনৈতিক দলৰ কথা উলিয়াবলৈ থেত ৰাজনৈতিক দলৰ নাম নোলোৱা হ'লেও আমাক কামটো নিদিলেহেঁতেন দেত মনে থাক কিবা এটা ব্যৱস্থা কৰিব লাগিব ইমান সহজে এৰি দিব নোৱাৰোঁ আমাৰ নাগৰিক মঞ্চক ইটিকিং কৰিলেতো দেখুৱাই আছোঁ আমাৰ পাৱাৰ কিমান অ' মা
জনী দাদাই আহিছে অঁ ককাইদেউ মই কি কৰি আছিলা এই ঘৰৰে কাম কৰি আছিলোঁ বহকচোন বহক অঁ কাকু বাহিৰলৈ কিয় গৈছানো আহা ভিতৰলৈ আহা হেই সৰু ছোৱালীজনীয়ে বাহিৰত উমলি আছে থাকিবলৈ দিয়া আহাচোন তুমিয়ে মই কথাকে পাতোঁ মই জানো ককাইদেউ দোকানৰ বাকী বহুত হৈছে কিন্তু আমি অতি সোনকালে আপোনাৰ টকাবোৰ দিম আপুনি মাত্ৰ আমাক বেয়া নাপাব জোনাকী কিনো বাকী বাকী কৈ থাকা মই কিবা তোমাক দোকানৰ বাকী বিচাৰি আহিছোঁ নেকি ইমানবোৰ মানুহে মোৰ দোকানৰ পৰা বস্তু নিয়ে তাৰ মাজত তোমালোকেও আনিলা যেনিবা কিনো ডাঙৰ কথা হ'ল যেতিয়াই পৰা দিবা আৰু বেলেগক কিন্তু মই এনেকৈ এৰি নিদিওঁ তোমাৰ মুখখনলৈ চাইহে ইমানখিনি কৰিছোঁ বুজিছা বৰ মৰম লাগেও তোমাক ইমান মৰম লগা কিয়নো বাৰু তুমি আহাচোন আহা বহাহি আহাচোন আপুনি ইয়াৰ পৰা যাওক আৰু যাতে কেতিয়া আমাৰ ঘৰলৈ নাহে সেইবোৰেই কথা সুবিধা দিলে তোমালোকে ল'ব নাজানা ভাবাচোন মৰমৰ বাবদ দোকানৰ ৰেচন ফ্ৰী আৰু বাকীবোৰ মাফ কিমান যে ভাল লাগিব মৰমহে বিচাৰিছোঁ তোমাক দেখিলেই মৰমবোৰে পিৰপিৰাই উঠে তই এতিয়া ঘৰৰ পৰা বাহিৰ হ নহ'লে তোৰ অৱস্থা বেয়া হ'ব কৈছোঁ ৰ'বাচোন ৰ'বা মই মানে চালা চৰিত্ৰহীন মই কিন্তু এতিয়া চিঞৰি দিম তই বাহিৰ হ বাহিৰ হ যা ৰ'বা যা ইয়াৰ পৰা হ'ব গৈছোঁ মই আকৌ মঠাটো নথকা সময় দিয়ালৈ কিয় আহি থাকে সিদিনাও দেখিছোঁ আজিও দেখিছোঁ এই কথাটো কি ৰ আইও পিতাই মানুহ মাৰিবি দেই তই তইনো বাৰু দিনতে ভয় খাব লাগে নে ভয় নাখাম তই এনেকৈ পিছফালে ৰৈ থাকে মানুহ হেই আহ বুজিছ ভালেই কৰিলি আহিলি মোৰো চাহ কাপ খাবলৈ ইমান মন গৈ আছিলে চাহ কৰোঁগৈ সেই নালাগে দেৰি হ'ব তোক মই কথা এটা ক'বলৈহে আহিছোঁ বুজিছ নাই কি কথা বৰ গৰম কথা সেই আমাৰ যে বাঙি দোকানী সেই জোনাকীক লগ ধৰিবলৈ প্ৰায় আহি থাকে নহয় সেই বলি হাজিৰা কৰিবলৈ যাবলৈহে পায় সিফালৰ পৰা বানী আহি পিনি তাইৰ ঘৰত দিনটো সোমাই থাকে কি আচৰিত মই কেইবাদিনো দেখিছোঁ আজিও দেখি আহিছোঁ সি বাৰু বিয়া নপতা বৰলা এটা কিন্তু জোনাকীয়েতো কথাষাৰ ভাবি চাব লাগিছিল তাই ইমান মৰম লগা ছোৱালী এজনী আছে চাচোন তোৰ পৈৰক এইবোৰৰ পৰা আঁতৰি ৰাখিবি দেই
তই মোক কি বুলি ভাবিছ কৈছহেনে মই সেইফালে অহা যোৱা কৰা ৰাস্তায়ে বন্ধ কৰি দিম কোনোবা এদিনা ইহঁতক বৰ বেয়াকৈ ধৰা পেলাম বুজিছ মই চাইহে আছোঁ চাওক কেৱল শিক্ষা থাকিলেই যে আগুৱাই যাব পাৰি তেনেধৰণৰ কোনো কথা নাই পশুপালন কৰিওতো মানুহ স্বাৱলম্বী হৈ আছে আৰু আপোনালোকেও পাৰিব যাৰ বাবে আমি আগবাঢ়ি আহিছোঁ চৰকাৰে আপোনালোকক 100% সহায় কৰিব এতিয়া কেনেকৈ বিজ্ঞানসন্মতভাৱে পশুপালন কৰিব লাগে আপোনালোকক আমি শিকাই দিম মাত্ৰ আপোনালোকে আমাক সহায় কৰিব আৰু আপোনালোক আগুৱাই আহিব কোৱাচোন নমস্কাৰ ছাৰ কোৱা ছাৰ মানে আপোনাৰ মিটিংখন মই শুনি আছিলোঁ অলপ আগতে যে মই বলিন এইখন গাঁৱতে থাকোঁ হাজিৰা কৰোঁ আপোনাৰ কথাখিনি শুনি মোক ভাল লাগিলে ছাৰ আচলতে ময়ো পশুপালন কৰিব খুজিছোঁ চৰকাৰী সুবিধা ময়ো পামনে আৰে কিয় নাপাবা নিশ্চয় পাবা তেনেহ'লে কি কৰিব লাগিব বাৰু মোৰ কিন্তু পঢ়া শুনা নাই আকৌ এই জোনাকীয়ে পঢ়িছিলে তাই মেট্ৰিক দিছিলে তাই পাৰিব ছাৰ জোনাকী মানে মোৰ মানুহ আমাৰ ছোৱালী এজনীও আছে নহয় মই এতিয়াতো হাজিৰা কৰি খাই আছোঁ কিন্তু ছাৰ সদায়তো আৰু এনেকৈ থাকিব নোৱাৰিম আমাৰ ছোৱালীজনী এদিন ডাঙৰ হ'ব তাই ডাঙৰ কলেজত পঢ়িব তেতিয়া তাই দেউতাকে হাজিৰা কৰে বুলি ক'বলৈ বৰ টান পাব ছাৰ লাজো পাব মই মোৰ ছোৱালীক ছাৰ ডাঙৰ মানুহ কৰিব খুজিছোঁ তাইক মই মোৰ দৰে অৱহেলাৰ পাত্ৰ কৰিব খোজা নাই আজিহে তোমাৰ দৰে মই সঁচা মানুহ লগ পাইছোঁ নিশ্চয় মই তোমাক সহায় কৰিম তুমি কালিলৈ অফিচলৈ আহিবা মই সকলো ঠিক কৰি দিম হয় নেকি ছাৰ ঠিক আছে মই ৰাতিপুৱা আহিম ছাৰ নালাগে ৰাতিপুৱা আহিব নালাগে তুমি 11 বজাৰ পাছত আহিবা বাৰু হ'ব ঐ বলিন ৰচোন তই মোৰ দোকানৰ বাকী দিব লাগে বুলি এইফালে নোচোৱাই হলি যে নহয় ককাইদেউ মানে আহিবলৈ সুবিধা সময় পোৱাই নাই মানে বাকীকেইটাও দিবলৈ আছে যে সেইকাৰণেহে আচলতে বাদ দে বাকী বিচাৰি আহোঁতে যিহে মিঠা মিঠা মাত এতিয়া বাকী মানে ফাঁকি বুলি পাত্তাই নিদিয়া হলি টকা কেতিয়া দিবি মুঠ 720 টকা এই সপ্তাহতে দিম বেয়া নাপাব আৰু সদায় তহঁতৰ এইবোৰে দিম টকা যদি দিব নোৱাৰ মোৰ দোকানৰ বাকী খাওঁ কিয় মই কেনেকৈ চলিম এবাৰ ভাবিছনে আৰু তোৰ ঘৈণীয়েৰ মুখখন অলপ চম্ভালিবি কি হ'ল ককাইদেউ দুপৰীয়া সেইফালেদি আহোঁতে তহঁতৰ ঘৰত পানী গিলাচ খাবলৈ সোমাইছিলোঁ আইঅ' তাই যি ব্যৱহাৰ কৃষ্ণ 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 আপুনি মোক ভালকৈ বুজাই কওকচোন মই একোৱে বুজি পোৱা নাই বাকী বিচাৰি গৈছোঁ বুলি মিছাতে অপবাদ দিলে তাই হেনো সুবিধা ল'বলৈ গৈছিলোঁ বোলে চাচোন বাৰু মোৰ দৰে দেৱতাহেন মানুহ এজনক এনে অপবাদ দিব লাগেনে তাই দেউতা যাবগৈ যা আহিলে আজি বলিং কোৱাই দিয়া আহিছিল নি আপুনি কেনেকৈ গম পালে মই লগ পাই আহিছোঁ আকৌ এইবোৰ বস্তু তেওঁৰ দোকানৰ নেকি নহয় বেলেগৰ কি হ'ল মোক ভালকৈ বুজাই কচোন তই বোলে বেয়া ব্যৱহাৰ কৰিছ আপোনাৰ মনে ধৰেনে মই তেনেকুৱা কাম কৰিম হয় বাৰু তই তেনেকুৱা নকৰ কি হ'ল কচোন কান্দিছ কেলে হা দুখীয়া মানুহ বুলি সকলোৱে দুৰ্বল বুলিয়ে ভাবে
টকাৰ লোভ দেখুৱাই সকলো কাম কৰাব বিচাৰে। অ' জোনাকী, তই কান্দিছ কিয়? এনেকুৱা কথাবোৰ কিয় কৈছ? তই তাক তেনেকৈ যাবলৈ দিলি কিয়? বান্ধি থাকিব লাগিছিল তাক। হা? তোক তেনেকুৱা বুলি ভাবিছে? কেলা নালাগে নালাগে যাবলৈ। মোৰ শপত দিছোঁ আপোনাক, অঘটন ঘটিবলৈ বেছি সময় নালাগে। ছোৱালীজনী মুখলৈ এবাৰ চাওকচোন। তাক কাটি কেলা দুচেও কৰিম। হা? তোৰ গাত হাত দিবলৈ সাহস ক'ত পালে? তোমালোকে খং কিয় কৰিছা? মোৰ ভয় লাগিছে। আপুনি তাক মাৰি জেললৈ গুচি যাব। আমাৰ কি হ'ব এবাৰ ভাবি চাইছে? সেই কাকুক লৈ মই কলৈ যাম কওকচোন? তই উঠি আহিলে কেলে? আপুনি আহিলে বাবে মই গুচি আহিলোঁ। মোৰ টোপনি অহা নাছিলোঁ। বাগৰ সলাই থাকিলে তহঁতৰ কিবা অসুবিধা হয় বুলি উঠি আহিলোঁ। তোৰ কেলে টোপনি অহা নাই? আজি ইমান দিনৰ পিছত ভাতকেইটা ভালদৰে খাইছ, পেট ভৰাই খাইছ, টোপনি ভালকৈ আহিবহে লাগিছিল। মনৰ শান্তি থাকিলে লঘোণেও থাকিব পাৰি, কিন্তু এনেকৈ অশান্তি এটা হৈ থাকিলে মাছ মাংস খালেও জানো কিবা লাভ আছে? সেইবাবেতো তোক কৈছিলোঁ তাক আজি। হ'ব দিয়ক, সেইবোৰ আমি পাতি নাথাকোঁ আৰু এতিয়া। বেয়া সপোন আছিল বুলি পাহৰি যাম। বাৰু, আজি আপুনি সেই অফিচাৰজনক লগ পাইছিল নহয়? তেওঁৰ লগত আপুনি কি পাতিলে ভালকৈ কওকচোন। কাইলৈ মাতিছে অফিচলৈ মোক, ৰাতিপুৱাই যাব লাগিব। তাৰ পাছত আৰু আমি হাজিৰা কাম নকৰোঁ, বুজিছ? চৰকাৰে সুবিধা দিছে যেতিয়া সুবিধাটো ল'বই লাগিব। ময়ো সকলো ক্ষেত্ৰতে সহায় কৰিম। হাঁহ কুকুৰা সকলো পুহিম, লগতে মই শাক পাচলিও কৰিম বুলি ভাবিছোঁ। পাৰিবিনে তই ইমানখিনি কৰিব? আপুনি লগত থাকিলে মই সকলো কামেই কৰিব পাৰিম। মোৰ এখন ভাগ্য, বুজিছ? তোৰ দৰে জীৱন সংগিনী এজনী পাইছোঁ। মাজে মাজে মোৰ বৰ কষ্ট হয়। কিয়? আজিলৈকে মই তোক ভাল কাপোৰ এযোৰ দি নাপালোঁ, ভালদৰে পেট ভৰাই ভাত এসাঁজ খোৱাৰ কথা মনতেই নপৰে। ভগৱানে আমাক বৰ দুৰ্ভগীয়াকৈ জন্ম দিলে, বুজিছ? তই চিন্তা নকৰিবি, আমাৰ ভাল দিন আহিব, তই চাবিচোন। আপুনি লগত থাকিলে
মোৰ প্ৰত্যেকটো দিনেই ভাল হ'ব। ভগৱানৰ পৰা মই আৰু ইয়াতকৈ একো বিচৰা নাই। দেউতা দে এইকেইটা ধৰি থাক দেই। আহ শুনকচোন, এইবাৰ পইচা কেইটামান বেছিকৈ পালে এইলে নতুন কাপোৰ এযোৰ লৈ আহিবচোন। এইযোৰ আৰু পিন্ধিব পৰা অৱস্থাত নাই। কিমাননো চিলাম। মোৰ লগৰ পদামীয়ে যে বহুত ধুনীয়া ধুনীয়া কাপোৰ পিন্ধে, মোৰো পিন্ধিবলৈ মন যায়। মই যে তোলে বহুত ধুনীয়া কাপোৰ এযোৰ আনি দিম। সঁচা? তোক জানো কেতিয়াবা মিছা কৈছোঁ? নাই কোৱা। দে চুমা এটা দে। শুন, আজি মাৰ লগত ধুনীয়াকৈ মালতী পেহীহঁতৰ ঘৰলৈ যাবি, বুজিছনে? হ'ব তাত গৈ বেলেগ ল'ৰা ছোৱালীৰ লগত উৎপাত নকৰিবি আকৌ। হ'ব এতিয়া যা। আহোঁ দে। একো কামেই নহ'ল। তই ধোৰা সাপৰ দৰে ফুচফুচাই থাক, একো পলিটিকেল পাৱাৰ দেখাব নোৱাৰ। তহঁতি মনে মনে থাকিবিনে? কেলা তহঁতৰ লগত নাযাওঁ দা। ঐ ৰ হেই, হ'ব আহ। আহ। এটা কাম কৰিম বুজিছ, ক। আমাক টকা নিদিয়ে নালাগে, অঁ ঠিকাও নিদিয়ে নালাগে, নালাগে। আমি চৰকাৰক সমৰ্থন কৰিছোঁ, অঁ কিন্তু আমি গৰু ছাগলী পোৱালিটো পাম। অঁ মজা। তাৰ পাছত সেইবোৰ বিক্ৰী কৰি দিম। অঁ ইয়াৰ কিন্তু মাথাটো মানিছো আকৌ দেই। অঁ নহ'ব কেলে? সৰুতে বাপেকে ইয়াক ছাগলী মাথা আনি আনি কম খোৱালে। কেলা তহঁতৰ ধেমালি আকৌ ষ্টাৰ্ট হৈ গ'ল ন? হেত যা। ৰবি ঐ ৰচোন বাবা। কি হ'ল মা? চোৱাচোন, এযোৰে চেণ্ডেল আছিলে, এতিয়া আকৌ সেইযোৰ ছিগি থাকিলে। হে লোৱা মা, মোৰ যোৰকে পিন্ধা। আইও মোৰ কলিজাজনী, তুমি নালাগে দিয়া, মই নিজৰ ব্যৱস্থা কৰি লওঁ। এইয়া চোৱা, দেখিলা? ব'লা এতিয়া। কাকু, তুমি কিন্তু তাত বেছি উৎপাত নকৰিবা দেই, ভালকৈ বহি থাকিবা। হ'ব মা। কেলা কি আছো এইটো? এইজনী কা ঘৈণীয়েক? সেই আমাৰ বলিন যে, বলিনৰ ঘৈণীয়েক আকৌ। বলিন কোনো কোন পুতেক? সেই চোৰটো যে, চোৰৰ পিতেক, এই মনাই চোৰৰ পিতেক। হে হাজিৰা কৰে যে বলিন। আচ্ছা বুজিছোঁ। ই হাজিৰা কৰি কি খুৱাই অ'? ইমান ধুনীয়া হৈছে যে ঘৈণীয়েকজনী। বেলেগ মতাই ঘৈণীয়েকক যি খুৱায় সিও চাগে তাকে খুৱায়। ৰচোন, তই কিয় ইমান মাথা মাৰিছ? মানে তাই হেৰিয়ে চাবি নে চেহেৰাই চাবি?
খবৰটো কৰিব লাগিব হে ৰাজনৈতিক মানুহ যেতিয়া চবৰ লগত চিনা পৰিচয় ৰখাটো ভাল তুমি বৰ আচৰিত মানুহ দেই এইবিলাকনো বাৰু কিয় আনিব লাগে ছাৰ আপোনাক মই ভেটি দিয়া বুলি নাভাবিব ঘৰৰ অমিতা হয় বৰ সোৱাদ পাব জোনাকে দি পঠিয়াইছে হেঁপাহত দিছে ছাৰ হ'ব তুমি মৰমত আনিছা যেতিয়া মই ৰাখিম আচ্ছা শুনাচোন মই সকলোখিনি ঠিক কৰি ৰাখিছোঁ ইতিমধ্যে আমাৰ বছৰৰ টাৰ্গেটটো ফুলফিল হৈছে এতিয়া মাত্ৰ গাহৰি পোৱালি কেইটামানহে আছে সেইখিনিকে মই তোমালৈ ৰাখিছোঁ তোমাৰ নামত দিম আমাৰ মানুহ যাব তোমাৰ ঘৰত সকলোখিনি তোমাক দেখাই আহিব হ'ব ছাৰ তুমি ইয়াৰ পৰাই আৰম্ভ কৰা মোৰ বিশ্বাস তুমি পাৰিবা ধন্যবাদ ছাৰ বাইদেউ অঁ তহঁতি আহিলি অঁ আহিলোঁ এই ইমান দেৰি কৰিলি নে একেবাৰে সেইফালে দিয়া তাইকো লৈ আন একে পিছফালে ঘূৰি আহ দেই যা ব'লা কাকু ল খা কি খা খা খাই পাইছোঁ জানো কেতিয়াবা বৰ ভাল লাগে খা খা জোনাকী তয়ো খাই ল এই বাচন কেইটামান আছে তই ধুই দেচোন আজি কাম কৰা মানুহজনীও নাহিলে সেইবাবেহে তোক মাতিলোঁ আৰু কাম কৰা মানুহ নোহোৱা হ'ল গাঁওখনত আজিকালি বুজি পাইছনে শুন কাকু তই ইয়াতে বহি থাকিবি দেই খোৱাবোৰ মই ইয়াতে দি যামহি তই ভিতৰলৈ আহিব নালাগে এই ভিতৰত আলহী দুলহীবোৰ আছে বেয়া লাগে যে বাইদেউ মই ভাবিছিলোঁ আপুনি আমাক জন্মদিন খাবলৈ মাতিছে আপুনি নোকোৱা হ'লেও মই কাঁহী বাতি ধুই দিলোঁ হয় কিন্তু আজি আপুনি মোক যিটো উদ্দেশ্যেৰে মাতিছে মোৰ বৰ বেয়া লাগিছে থৈ দে কিনো বৰ আচৰিত কথাটো হ'ল ভালহে ফ্ৰীতে টেটুগুৰিলৈকে মাছে মঙহে সাজ খাব পাৰিবি লগতে টকা দুটামানো পাবি তোৰচোন মানুহতে দিনৰ দিনটো হাজিৰাকে কৰি ফুৰে তোৰ যে ইমান দেমাকি কিহৰ বাবে গৰীবৰ জাত সদায় গৰীবে থাকিবি কাম এটা পাচিলেও নকৰ আমি দুখীয়া হ'ব পাৰোঁ কিন্তু মানুহজনে আমাক খুৱাই পিন্ধাই ৰাখিছে কিন্তু মই আনৰ ঘৰত কাম কৰিবলগীয়া হোৱা নাই ক'ত হ'ব দোকানৰ ফ্ৰী মাল খাবলৈ পাই আছ যে মই কি নাজানো বুলি ভাবিছ সেই পানী দোকানীৰ লগত তোৰ কি লেটি পেটি বাইদেউ আপুনি এইবোৰ কি কৈছে হে চোতাক তাই পৃথিৱীৰ কথা একোৱে নাজানে জন্মদিন খাবলৈ মাতিব লাগে কিহৰ এলেকৰ পেলেক তই চৰিত্ৰহীন নাতে সৰি যা বাহিৰ দে নালাগে খাবলৈ দে VETENERY ভেটেটেনেৰী সেই কেলা ইংলিছ পঢ়িব নাজানো ভেটেৰিনাৰী ছাৰ
বন্ধ কৰিলেই নি আমি আহিছিলোঁ ফৰ্ম ফিল আপ কৰিবলৈ সময়ৰ টিকনি আগফালে থাকে বুজিছা এতিয়া লাভ নাই আৰু আমাৰ টাৰ্গেট ইতিমধ্যে শেষ হৈ গ'ল অহা বছৰ খবৰ কৰিবা অঁ গাহৰি পোৱালি কেইটামান আছিলে তোমালোকৰ অঞ্চলৰ যে বলিন তাক দিলোঁ সি বৰ ভাল মানুহ কৰ্মমুখী মানুহ তোমালোকৰ দৰে বহিষ স্বভাৱৰ নহয় তোমালোকে থাকা আৰু এনেকৈ সংগঠন কৰি কৰি আহিছোঁ দিয়া কেলা বলিনে কেনেকৈ পালে বে এনেকৈ নহ'ব নহয় কেলা দুৰ্নীতি হৈছে যি পাব লাগে সি নাই পোৱা যি নেপাব লাগে সি পাইছে প্ৰতিবাদ কৰিম মই ঘেণ্টা ঐ ৰহ কি প্ৰতিবাদ কৰিবি ভুলটোতো আমাৰেই আমিও বাকীবোৰৰ দৰে ফৰ্ম ফিল আপ কৰিব লাগিছিল বলিনে কৰিলে চাগে হেই সেইকাৰণে পাইছে নহ'ব নহয় বলিনে কিয় পাব তাৰ গাহৰি পোৱালিকেইটা আমি ল'ম কোনে কি কৰে চাই লওঁ কেলা ঐ জোনাকী কাম হৈ গ'ল জোনাকী কি হ'ল তই কান্দিছ যে মায়ে কান্দি আছে হা সেই মানুহজনী বহুত বেয়া আমাক খেদাই দিলে নেকান্দিবি অ' ঐ নেকান্দিবি মই আছোঁ নহয় আমি দুখীয়া বুলি আমাক সকলোৱে দুৰ্বল বুলি ভাবে একো নাই ঐ নেকান্দিবি অ' ভগৱান আছে ভগৱানৰ ওচৰত বিশ্বাস ৰাখ তই চকুৰ আগতে দেখিবি সিহঁতৰ কি হয় মাত্ৰ তই কোনোদিন কোনো মানুহক বেয়াকে নকবি সিহঁতৰ অহংকাৰ পতন হ'বলৈ আৰু বেছি দিন নাই মোক চৰিত্ৰহীন বুলি পানীৰ লগত জোৰা দি গালি দিছে একো নহয় নেকান্দিবিচোন একো নহয় অ' চা তাই তোক চৰিত্ৰহীন বুলি ক'লেই জানো তই চৰিত্ৰহীন হয় হা কেলা তাই নিজেই দেখোন বেলেগ এটালৈ গুচি গৈছিলে যিবোৰ মানুহৰ চৰিত্ৰবোৰ বেয়া সেইবোৰ মানুহে বেলেগকো বেয়া বুলি ভাবে বাদ দে সেইবোৰ কথা বাদ দে নেকান্দিবি বুলি কৈছো চা নেকান্দিবি হ'ব এটা কাম কৰ হেৰি মুৰ্গী মাংস অকণমান ৰান্ধিবি নি বাৰু টকা ক'ত পাব অকল টকা কৰি থাক টকা মোৰ ওচৰত আছে কেইটামান আজি মাংস খাম মা তোমাৰ ভাল লগা বিহুটো গোৱাচোন খুচনিতে লুকুৱাই যতনাই হিতা মোলো তিনিখনি তোকেনো দিমে বুলি চেঙে চাই আছিলোঁ দেহা যা চুপনো চামা কৰি এই ঘপকৈ দেখিলোঁ যেতিয়া গুণামহে নিলে তোক চুচৰাই এই হাঁহনে কান্দোনে লাগিল নোৱাৰিলোঁ থাকিব সেইটোকে চায়ে ময়ো দেহা জান দুহাতে দিলোঁ তুলি সদায় থাকে মনতে পৰি ঐ যাবি জানো সি যদি কিবা কয় হেই লা কি কৰিব সি চিধা কথা আমাৰ গাঁৱত কেলা গাহৰি পুহিব নোৱাৰিব সেয়া লাগিলে চৰকাৰ আঁচনিয়ে হওক বা আন কিবাই হওক দৰকাৰ হ'লে গাঁৱত মেল পাতি দিম কি আছে বুঢ়া কেইটামানে খুচি দিলেই হ'ল অঁ আমাৰ সমাজত নিয়ম নাই বুলি ক'ব খেলাই খতম লাগিলে কেলে পাছফালৰ বেলেগ কেৰাহীত
বনাই খাব ঐ এতিয়া যাওঁ ঐ ঐ মাৰ বাপেক ক'ত আছে মাত দেউতা মাংস আনিবলৈ গৈছে মা গা ধুই আছে ঐ সেই টপিনা ডাঙৰডোখৰ দে অঁ এই সেইডোখৰ মাংস অকণমান দেচোন 100 টকা দে মনে মনে থাক গা ধোৱা ভিডিঅ' আছে অঁ আছে গতিকে কথাবোৰ যাতে আৰু বহল হৈ নাযায় আমি একো নকৰোঁ মাত্ৰ আমি যি কওঁ তাক কৰি গ'লেই হ'ল চাহ আমি বেয়া মানুহ নহয় কিন্তু আজি যি হ'ল হ'ল এইবোৰ যাতে কোনো গম নাপায় নহ'লে তোৰ ছোৱালী আৰু বলিন ডেড বডি পাবি জোনাকী তই ইয়াত কি কৰি আছ মাৰ লগত থাক যা মই আহি আছো ভাল বনাই দিলোঁ আকৌ ভিডিঅ' ভাল কৰিছোঁ সঁচাকে ভাই। চা মানে এয়া চা এইডোখৰ চা এইটো লাগে কিন্তু এইটো লৈ আমি বহুত কাম কৰিব পাৰিবা কৰাব পাৰিম কামটো হা এইটো কোন এইটো বলিন দেখোন কি হৈছে কি হৈছে কি হ'ল কি হ'ল কেলা কোনো একো কৰিব নোৱাৰো কি প্ৰমাণ আছে পুলিচৰ ওচৰত যাবি কেছ দিবি তোৰ টকা আছে ওলোটাই তোকে সোমোৱাই দিব আজি 3টা বজাত ট্ৰেইনখন আছে তাৰ আগতে আমি গোটেই কামবোৰ শেষ কৰিব লাগিব যামগৈ আমি নাথাকোঁ ইয়াত আকৌ ক'ৰবালৈ গুচি যাম ল ব'লক সিহঁতৰ দৰে আৰু ধৰ্ষণকাৰী জীয়াই থাকিব নালাগে
তিনিটা কটা মোৰ আজি মোৰ হাতত লাগিব। বল শিৱসাগৰৰ পাণবেচা গাঁৱত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। গাঁওবাসীয়ে আজি ৰাতিপুৱাই প্ৰত্যক্ষ কৰে দুটাকৈ মৃতদেহ। স্থানীয় লোকৰ ভাষ্য অনুসৰি এই মৃতদেহ দুটা স্বামী স্ত্ৰী বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি গাঁওখনতে বসবাস কৰিছিল এই সৰু পৰিয়ালটিয়ে। এতিয়া গাঁওখনৰ একাংশ লোকৰ প্ৰশ্ন হৈছে, এয়া পৰিকল্পিত হত্যা নে আত্মহত্যা? সেইটো আমাৰ বলেন দেখোন। সেইজনী জোনাকী। কটা কোনে মাৰিলে ইহঁতক? জীবন দিলা, আশা দিলা, জীবন দিলা, আশা দিলা, সপোন দেখুৱাই আজি দিশহাৰা কৰিলা। কিদৰে পুজিম তোমাক নেদেখা কিয়নো আমাক হেঁপাহবোৰো আজি আশীৰ জোনাক। কিদৰে পুজিম তোমাক নেদেখা কিয়নো আমাক হেঁপাহবোৰো আজি আশীৰ জোনাক। আজিকালিচোন মোবাইলটো খুলিবই নোৱাৰি। চাৰিওফালে এনেকুৱা ঘটনা হৈয়ে থাকে। এতিয়া নিজৰ গাঁৱতে হ'লচোন। মই হ'লে একোডাল ধৰিব পৰা নাই দেই খুৰী। কাৰ লগতনো শত্ৰুতা আছিল ইহঁতৰ? নাজানো গাঁও পাই, মোৰ যে বৰ ভয় লাগিছে দেই। মোৰটোহে খুৱাইছে। এই কি হ'ব এতিয়া? ইয়াৰ দেউতাক চুৰ আছিল নহয়। সৌ মাজগাঁও মানুহে মৰিয়াহে মাৰিলে। ইয়াৰো আজি তেনেকুৱাই হ'ল। শিৱসাগৰৰ পাণবেচত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। কোনো দুৰ্বৃত্তই পেলাই থৈ যায় দুটাকৈ মৃতদেহ। স্থানীয় লোকে মৃতদেহ দুটা প্ৰত্যক্ষ কৰে আৰু তাৰ পাছতেই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত। Action.
1 2 3 মুভ যোৱা স্পীডত কৰা কামটো যোৱা 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 গাঁৱতে দি দিয়া বাছ এৰি দিয়া আঁতৰি দিয়া পূৰা আঁতৰি দিয়া